হিন্দু ধৰ্মত 33 কোটি দেৱতা আছে। আপোনাৰ বাৰু জানিবৰ মন নাযায় সেই 33 কোটি দেৱতানো কোন? চিন্তা নকৰিব, আজিৰ এই ভিডিঅ'টিত আমি সেই 33 কোটি দেৱতাৰ নাম ল'ম। আপুনি হয়তো ভাবিছে যে এটা মাত্ৰ ভিডিঅ'ত 33 কোটি দেৱতাৰ নাম আমি কেনেকৈ ল'ম? আৰু যদিও লওঁ, ভিডিঅ'টো চাগে বহুত দীঘল হ'ব। নহয়, হয়তো চাগে 2 মিনিট সময়ো নালাগিব সেই 33 কোটি দেৱতাৰ নাম ল'বলৈ। দৰাচলতে আপুনি মই যি ভাবি আছোঁ যে সেই সংখ্যাৰ 33 কোটি বা 330 মিলিয়ন, সেয়া নহয়। হিন্দু ধৰ্মত সেই 33 কোটি বা 330 মিলিয়ন দেৱতা নাই। তেনেহ'লে কিয়নো কোৱা হয় যে হিন্দু ধৰ্মত 33 কোটি দেৱতা আছে বুলি? ইমান দিনে আমি মনত লৈ থকা সেই ভুলটো আজিৰ এই ভিডিঅ'টিত ভাঙিম। তেনেহ'লে আহক পলম নকৰি যাওঁ গুৱাহাটীৰ সেই 33 কোটি দেৱতাৰ মন্দিৰলৈ। এয়াই হৈছে গুৱাহাটীৰ কাহিলীপাৰাত থকা 33 কোটি দেৱতাৰ মন্দিৰ। আহক মন্দিৰৰ ভিতৰলৈ যাওঁ। ভুলটো আমি ক'ত কৰি আছোঁ জানেনে? এই 33 কোটি দেৱতা মন্দিৰৰ ক্ষেত্ৰত আমি গাণিতিক দিশেৰে চাই আছোঁ। গাণিতিক দিশেৰে যদি চাওঁ তেনেহ'লে 33 কোটিত হৈছে 330 মিলিয়ন। দৰাচলতে এই যে আমি কোটি বুলি কৈ আছোঁ, এইটো এটা অসমীয়া শব্দ, কিন্তু সংস্কৃতত ইয়াৰ শব্দটো কৌটি বুলি কোৱা যায়। আৰু সংস্কৃতত এই কৌটি শব্দৰ অৰ্থ দুটা। এটা যিটো আমি গাণিতিক দিশেৰে কৈছোঁ 100 লাখে 1 কোটি, আৰু দ্বিতীয়টো হৈছে কৌটি মানে প্ৰকাৰ বা শ্ৰেষ্ঠ। অৰ্থাৎ হিন্দু ধৰ্মত 33 প্ৰকাৰৰ বা 33জন শ্ৰেষ্ঠ দেৱতা আছে। আৰু সেই শ্ৰেষ্ঠ দেৱতাসকলৰ মন্দিৰেই হৈছে এয়া 33 কোটি দেৱতাৰ মন্দিৰ। ভাগৱত পুৰাণ অনুসৰি সেই 33 কোটি দেৱতা হৈছে দ্বাদশ আদিত্য, একাদশ ৰুদ্ৰ, মহাভাৰতৰ মতে অষ্টবসু আৰু 2জন অশ্বিন। নামবোৰ হৈছে এনেধৰণৰ: দ্বাদশ আদিত্য, বিৱস্বান, অৰ্জমা, পুষা, ত্ৰষ্টা, সাবিত্ৰ, ভগ, ধাতা, বিষ্ণু, বৰুণ, মিত্ৰ, ইন্দ্ৰ আৰু অংশুমান। একাদশ ৰুদ্ৰ হৈছে মন্যু, মনু, মহিন, হৰ, শম্ভু, ঋতুধ্বজ, উগ্ৰৰেতা, ভৱ, কাল, বামদেৱ আৰু ধূতব্ৰত। অষ্টবসু হৈছে ধৰা বা পৃথিৱী, অনল বা অগ্নি, অনিল বা বায়ু, অপ বা জল, প্ৰত্যুষ বা সূৰ্য, প্ৰভাস বা আকাশ, সোম বা চন্দ্ৰ আৰু ধ্ৰুৱ। 2 অশ্বিন হৈছে নাসত্য আৰু দক্ষ। 33 কোটি দেৱতাৰ প্ৰসংগত আমি প্ৰায়ে এই ভুলটো কৰোঁ, আৰু সেয়েহে এই বিষয়টো আজি অমূল্য অসমৰ মজিয়ালৈ আনিলোঁ। এই তথ্যখিনিত যদি কিবা ভুল পৰিলক্ষিত হয় অথবা আপোনাৰ ওচৰত যদি অধিক তথ্য আছে তেনেহ'লে অনুগ্ৰহ কৰি কমেণ্ট কৰি লিখিবলৈ নাপাহৰিব। আহক জনাবোৰ কওঁ, নজনাবোৰ শিকোঁ। এনেদৰেই আমাৰ ইতিহাস, আমাৰ বুৰঞ্জীৰ বিষয়ে চৰ্চা কৰোঁ।